আত্মবিশ্বাস মানে কেৱল এটা অনুভূতি নহয়, ই আপোনাৰ ভিতৰত থকা বিশ্বাস, মই পাৰিম বুলি কোৱা এক শক্তি। এই শক্তিটো জন্মগত নহয়, ই লাহে লাহে অভিজ্ঞতা আৰু চেষ্টাৰে গঢ়ি উঠে। যেতিয়া আপুনি কোনো এটা কাম কৰিবলৈ চেষ্টা কৰে আৰু সফল হয়, আপোনাৰ মগজুৱে সেই অভিজ্ঞতাটো সংৰক্ষণ কৰে। পিছত একে ধৰণৰ পৰিস্থিতি আহিলে মগজুৱে আপোনাক সোঁৱৰাই দিয়ে, আপুনি আগতে পাৰিছিল, এইবাৰো পাৰিব। এইটোৱে আপোনাক আত্মবিশ্বাস দিয়ে, আগবাঢ়িবলৈ সাহস আৰু ব্যৰ্থতাৰ ভয় অতিক্ৰম কৰাৰ শক্তি দিয়ে। সঁচাকৈ আত্মবিশ্বাস মানে ভয় নথকা নহয়, ভয় থকাৰ স্বত্বেও আগবাঢ়ি যোৱাৰ সাহসেই হৈছে সত্যিকাৰে আত্মবিশ্বাস। মানুহৰ জীৱনত এটা ডাঙৰ সমস্যা হৈছে নিজকে আনৰ লগত তুলনা কৰা। আমি প্ৰায়ে ভাবোঁ, তেওঁ মোৰ পৰা আগুৱাই গ'ল, তেওঁ বেছি সফল, বা মই কিয় তেনেকুৱা নহ'লো। এই ধৰণৰ চিন্তাই আচলতে আমাৰ আত্মবিশ্বাস কমাই দিয়ে আৰু মনত অসন্তোষ জন্মায়। কিন্তু বাস্তৱতে প্ৰতিজন মানুহৰ জীৱনৰ পথ বেলেগ। কাৰোবাৰ সফলতা সোনকালে আহে, কাৰোবাৰ অলপ পিছতে। এইটো নিজৰ যাত্ৰা। যেতিয়া আপুনি নিজকে আনৰ লগত তুলনা কৰা বন্ধ কৰে, তেতিয়া আপুনি নিজৰ ভিতৰত থকা শক্তি, প্ৰতিভা আৰু সম্ভাৱনাবোৰ বুজিবলৈ আৰম্ভ কৰে। আপুনি বুজিব পাৰে যে আপুনি যিমান আগুৱাই গৈছে সেয়াও কম কথা নহয়। নিজৰ সৰু সৰু সফলতাবোৰো তেতিয়া মূল্যৱান লাগে। নিজৰ সম্ভাৱনা জনাটো বহুত গুৰুত্বপূৰ্ণ। প্ৰতিজনৰ ভিতৰত কিবা নহয় কিবা বিশেষ ক্ষমতা থাকে, কিন্তু বহুত সময়ত আমি সেইটো উপেক্ষা কৰি আনৰ দৰে হ'বলৈ চেষ্টা কৰোঁ। নিজৰ আভ্যন্তৰীণ শক্তিক চিনি লোৱা মানে হৈছে নিজৰ ওপৰত বিশ্বাস গঢ়ি তোলা। এই বিশ্বাসে আপোনাক আগবঢ়াই লৈ যাব। ইয়াৰ উপৰিও নিজৰ জীৱনৰ কাহিনীটো ভাল পোৱা অত্যন্ত প্ৰয়োজন। আপুনি যি অভিজ্ঞতা লাভ কৰিছে, সফলতা হওক বা বিফলতা, সকলোৱে আপোনাক আজিৰ এই অৱস্থালৈ লৈ আহিছে। সেয়েহে নিজৰ কাহিনীক গ্ৰহণ কৰক, ভাল পাওক আৰু গৌৰৱ অনুভৱ কৰক। শেষত ক'ব পাৰি, সফলতাৰ প্ৰথম পদক্ষেপ হৈছে নিজকে বিশ্বাস কৰা। যদি আপুনি নিজক বিশ্বাস কৰে, তেন্তে আপুনি যিকোনো কঠিন পৰিস্থিতিতো আগবাঢ়ি যাব পাৰিব। আত্মবিশ্বাস, ধৈৰ্য আৰু নিজৰ ওপৰত আস্থা, এইবোৰে আপোনাৰ জীৱন সলনি কৰিব পাৰে। প্ৰিয় দৰ্শক শ্ৰোতা, ইমান সময় কষ্ট কৰি ভিডিঅ'টো দেখাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। লগতে এই কথাখিনি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।